আজি বাহিৰত চিপচিপীয়া বৰষুণ আৰু বতৰৰ ডিমাণ্ড অনুসৰি মই আজি বনাই আছোঁ মোৰ পাকঘৰত তিল চিকেন বাৰু কাৰ প্ৰিয় জনাবচোন। আজি তিল চিকেনৰ বাবে মই প্ৰথমে তিলখিনি এনেকৈ ধুই লৈছোঁ। ধুই লৈ মই শুকানকৈ ভাজি লৈছোঁ আৰু শুকানকৈ ভাজি লোৱা তিলখিনি আধা গুড়ি হোৱাকৈ মিক্সিত অকণমান মাৰি লৈছোঁ। ইফালে মাংস বনাবৰ বাবে কেৰাহীখন পাতি গৰম হ'বলৈ দি তাত মিঠাতেল দি মিঠাতেলতে তেজপাত দুটা, ইলাচি, দালচেনি আৰু পকা জলকীয়া দুটা দি দিলোঁ আৰু জ্বলাটো আপোনালোকৰ আন্দাজমতে আপোনালোকে লৈ ল'ব পাৰে। ইফালে আদা নহৰু থেতেলিয়াই লোৱা সেইখিনিও দি দিছোঁ। মাংসৰ কালাৰটো ভাল আহিবৰ বাবে এচিকুটমান চেনি দি দিছোঁ। চেনি দিলে বিৰাটেই ভাল লাগে আৰু অকণমান মিঠা লাগে, মিঠা জ্বলা টাইপৰ লাগে, বিৰাটেই ভাল লাগে। তিল চিকেন বাৰু আপোনালোকে কোনটো পদ্ধতিৰে ৰান্ধে জনাবচোন। মই পিছে এনেকৈয়ে বনাওঁ, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু এতিয়া মছলা দিম। মছলাৰ ভিতৰত জিৰা, ধনিয়া পাউডাৰ, মিট মছলা, চিকেন মছলা সেইখিনিয়ে দিছোঁ আৰু যিখিনি আচলতে আমি দি থাকোঁ। আৰু হালধি দি দিছোঁ, কেতিয়াবা মই তেলতে দি দিওঁ, কিন্তু আজি এনেকৈয়ে বনাইছোঁ। তাৰ পাছতে অকণমান ঢাকি দিলোঁ। একেবাৰে কম ফ্লেমত মই মাংসখিনি সিজিবলৈ দিম। মাংস যিমানেই কম ফ্লেমত যিমান দেৰি সিজাই সিমানেই ইয়াৰ টেষ্টটো কিন্তু দুগুণ বাঢ়ে। আৰু তিলখিনি এতিয়া মই দি দিলোঁ। একেবাৰে গুড়ি হোৱা নাই দেখিছেনে তিলখিনি, অকণমান যাতে গোটা টাইপৰ হৈ থাকে, তেনেকৈ যদিহে দিয়ে আপুনি বিৰাটেই টেষ্টি হয় মাংসটো। আৰু অকণমান ঢাকি দিলোঁ, তিলখিনি দিওঁ, ঢাকি লৈ আকৌ ঢাকোনখন উঠাই অকণমান পানী দি আকৌ ঢাকি দিম। বহুত দেৰি সিজোৱাৰ পাছত ফাইনেলি তিল চিকেন ৰেডি হৈ গ'ল। আজি পিছে বতৰটো ঠাণ্ডা, বাহিৰত চিপচিপীয়া বৰষুণ দি আছে আৰু এনেকুৱা বৰষুণৰ বতৰত কোনে বাৰু এনেকুৱা এটা ধুনীয়া ৰেচিপি ট্ৰাই নকৰিব, নহয়নে? সেয়েহে আজি ময়ো ট্ৰাই কৰিলোঁ আৰু প্ৰায়ে বনাই খায়ে থকা হয়। ভাবিলোঁ আজি আপোনালোকৰ লগতো মই এই তিল চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। বহুতেই নাজানে তিল চিকেন কেনেকৈ বনায়, কিন্তু বহুতে জানে, কিছুমানে বহুত বেছিয়ে টেষ্টি বনায়। পিছে ময়ো বেয়া বনোৱা নাই, যদিহে কেতিয়াবা খাবলৈ বিচাৰে আহিব পাৰে আমাৰ ঘৰলৈ। ইমানেই আছিলে। ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আজি আপোনাৰ ছানডেৰ থালিখনত কি আছিলে কমেণ্ট কৰি জনাবচোন। মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনাৰ ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ।